এই মুহূৰ্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লাখপতি বাইদেউসকলৰ কাৰণে আহি গ'ল এটা ভাল খবৰ। লাখপতি বাইদেউ আঁচনিৰ ধন লাভ নকৰা মহিলাসকলৰ বাবে আহি গ'ল সুখবৰ। লাখপতি বাইদেউৰ ধন বিতৰণক লৈ বিধানসভাত চৰকাৰৰ এটা বৃহৎ ঘোষণা। অতি সোনকালেই বাকী থকা হিতাধিকাৰীৰ একাউণ্টত যাব আঁচনিৰ ধন। চৰকাৰৰ নতুন ঘোষণাই হাঁহি ঘূৰাই আনিলে হাজাৰ হাজাৰ মহিলাৰ মুখলৈ। ধিং ৰূপীহাট আৰু চামগুৰিত অহা 21-22 তাৰিখে প্ৰদান কৰা হ'ব এই ধন। যোগ্য হিতাধিকাৰীয়ে অতি সোনকালে পাব প্ৰাপ্য সাহায্য নিশ্চিতকৰণ কৰিছে চৰকাৰে। আজিৰ আনটো ডাঙৰ খবৰ নেপালৰ ওপৰত প্ৰতিশোধ ভাৰতৰ। নেপালক চুঙা চাই সোপা দিলে ভাৰতে। যেনে ব্যৱহাৰ কৰিব তেনে আচৰণ পাবা। বালেন শ্বাহৰ চৰকাৰক আইনা দেখুৱালে ভাৰতে। 5 মাৰ্চত শপত ল'লে বালেন শ্বাহে। ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰি বালেন শ্বাহে 5ৰ পৰা 80% আৰোপ কৰিছিল নেপালৰ চৰকাৰে। মুঠতে সুখী নহয় নেপালৰ সাধাৰণ জনতা। দৈনন্দিন জীৱন যাপন কৰিছিল নেপালৰ জনতাই। বিপাঙত পেলাইছে নেপালৰ সাধাৰণ জনতাক। ভাৰতেও ল'লে নেপালৰ বিৰুদ্ধে স্থিতি। নেপালী বাহন তেল বিক্ৰী বন্ধ কৰিলে ভাৰতে। নেপালত পেট্ৰল আৰু ডিজেলৰ মূল্য সৰ্বাধিক। 1 লিটাৰ পেট্ৰলৰ দাম নেপালত 135 টকা। 1 লিটাৰ ডিজেলৰ মূল্য নেপালত 130 টকা। বুজন পৰিমাণে তেল ক্ৰয় কৰি আহিছিল। নেপালী জনতাক তেল নিদিয়াৰ নিৰ্দেশ প্ৰদান কৰে ভাৰত চৰকাৰে। নেপালৰ ওপৰত প্ৰতিশোধ ভাৰতৰ। আন এটা লজ্জাজনক ঘটনা ৰাজকিশোৰ নামৰ এজন লম্পটে মাতৃৰ সন্মুখতে কিশোৰীৰ লগত কৰিলে কুকাণ্ড। মাতৃৰ সন্মুখতে কিশোৰীৰ লগত কুকাণ্ড ৰাজকিশোৰ নামৰ এজন লম্পটৰ। চলন্ত বাছৰ ভিতৰত অকণমানি ছাত্ৰীক অপকৰ্ম ৰাজকিশোৰৰ। ৰাজকিশোৰক হাতে লাটে ধৰি আৰক্ষীক গতালে ভুক্তভোগীৰ মাতৃয়ে। চিকিৎসাৰ অন্তত বাছেৰে 2 কন্যা সন্তানৰ ঘৰলৈ উভতিছিল মহিলাগৰাকী। বাছত মহিলাগৰাকীৰ এটি কন্যা শিশুক কোলাত তুলি লৈছিল এই ৰাজকিশোৰ লম্পটে। ইয়াৰ পাছতে কন্যা শিশুটিৰ লগত ৰাজকিশোৰে অপকৰ্ম কৰাৰ অভিযোগ। নাবালিকাক কান্দন শুনি ৰাজকিশোৰৰ ওপৰত সন্দেহ জাগিল মাতৃৰ। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজকিশোৰক। ঘটনাটো উত্তৰ প্ৰদেশৰ ত্ৰিকুটত সংঘটিত হৈছে। পৰা খেদি পঠিওৱা হৈছে মিয়াসকলক। মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে অভিযান চলাইছে। মিয়াক খেদিবলৈ লগে ভাগে ওলাইছে ৰাইজ। নিশা গুৱাহাটীত ভূতনাথ মিয়াৰ বিৰুদ্ধে অভিযান। কোনো মিয়াই থাকিব নোৱাৰিব ভূতনাথত। কোনো মিয়াই ব্যৱসায় কৰিব নোৱাৰিব ইয়াত। এফালৰ পৰা খেদি পঠিওৱা হৈছে এই মিয়াসকলক। হাৰি যোৱা নাই পথত ব্যৱসায় কৰা মিয়াসকল। আৰক্ষীক লগত লৈ ৰাইজে চলাইছে এই বৃহৎ অভিযান। মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে চলাইছে অভিযান।